যোৱা 2-3 দিন ধৰি অসমৰ সংবাদ মাধ্যম যোগেদি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে সংবাদমেল পাতি বিভিন্ন জিলাত সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান চিচিতৰ মুখ্য সমন্বয়ক আদিত্য কাকলি ডাঙৰীয়াৰ বিৰুদ্ধে বিভিন্ন মিছা অভিযোগ উত্থাপন কৰি কেইবাৰ ভিত্তিহীনভাৱে অপপ্ৰচাৰত লিপ্ত হৈছে। সেইবাবে আমি শোণিতপুৰ জিলা ট্ৰাইবেল সংঘই এই অপপ্ৰচাৰত লিপ্ত হোৱাৰ বাবে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাক তীব্ৰ গৰিহণা আৰু ধিক্কাৰ দিছোঁ। আমি তেখেতসকলকো স্পষ্টভাৱে ককিয়াই দিব বিচাৰিছোঁ যে তেখেতসকলে আমাক জনজাতিসকলৰ ভালকৈ তেখেতসকলক অধ্যয়ন কৰিব লাগে। অধ্যয়ন নকৰাকৈ তেখেতসকলে টুলুঙা মন্তব্য আগবঢ়াইছে। মই তেখেতসকলৰ বিষয়লৈও আমি শোণিতপুৰ জিলাই কিছু তথ্য তেখেতসকলৰ ওপৰত মানে প্ৰকাশ কৰিব বিচাৰিছোঁ। তেখেতসকলৰ ব্ৰিটিছ উপনিৱেশ গঢ়ি তোলাৰ আগৰে পৰা কেইডোখৰ বা ৰাজ্যত থকা লোকসকলেহে খিলঞ্জীয়া ইণ্ডিজিনাছ লোক হয়। টি.ডি. ইমিগ্ৰেশ্যন এক্ট 10 গভ আৰচিপ নিউ দিল্লী মতে ব্ৰিটিছে 30/9/1947 তাৰিখলৈকে বিহাৰ, মধ্যপ্ৰদেশ, পশ্চিমবংগ, উৰিষ্যা আদি ৰাজ্যত পৰা ঔদ্যোগিক চাহ শ্ৰমিক হিচাপে আমদানি কৰিছিল। প্ৰথম অৱস্থাত 30/9/1947লৈকে এই চাহ উদ্যোগ শ্ৰমিক সংখ্যা আছিল 4,92,749। কিকো আছিল 4,73,307, মুঠ 9,66,057। পাছত আৰু 43,000 কাঠজনক আমদানি কৰাত তেওঁলোকৰ সংখ্যা মুঠ 10,09,064 জন। আইন অনুসৰি 1947 চনলৈ 21,047 জনক নিজ ৰাজ্যলৈ প্ৰৱৰ্তন কৰা হৈছে। অৰ্থাৎ 1947 চনলৈকে আমদানিকৃত চাহ শ্ৰমিকসকলৰ সংখ্যা আছিল 9,88,17 জন। 1955 চনলৈকে চাহ উদ্যোগৰ মজদুৰ নিজ ৰাজ্যলৈ প্ৰত্যাৰ্পণ কৰা হৈছিল। 2004 পৰিসংখ্যা প্ৰতিবেদন মতে অসমৰ চাহ বাগানবিলাকৰ মজদুৰ সংখ্যা 28,81,340। বিপৰীতে এবিটা আছাম ব্ৰাঞ্চ অফ ইণ্ডিয়া টি এছ'চিয়েশ্যন মতে 12,50,000। অৰ্থাৎ 2004 চনলৈ চুবুৰীয়া ৰাজ্যৰ প্ৰতি তেখেতসকলক অধ্যয়ন কৰা দৰকাৰ। আমি অসমৰ আদিবাসী হয়, আমি ইয়াৰ জনজাতি, প্ৰকৃত জনজাতি। গতিকে আমাৰ ওপৰত তেখেতসকলে যিটো নিকৃষ্ট কিছুমান টুলুঙা মন্তব্য কৰিছে, আমাৰ ট্ৰাইবেল সংঘ আদিবাসীসকলক ভয় খাই পেলাই তেখেতসকলে টুলুঙা মন্তব্য কৰিছে, বৰ অপপ্ৰচাৰ কৰিছে। কিন্তু অপপ্ৰচাৰত আমি দেখা গৈছে যে আমাৰ ট্ৰাইবেল সংঘক আমাৰ সম্পাদক প্ৰধান আদিবাসী ডাঙৰীয়াক তেখেতসকলে ভয় কৰিছে। কিন্তু ভয় কৰাৰ কাৰণটো এইটোৱে যে তেখেতসকলৰ আচল তথ্য তেখেতসকল নিজে লুকুৱাইছে। এইটো লুকুৱাৰ কাৰণেহে তেখেতে তথ্যবিহীনভাৱে ডাইৰেক্টলি মানে গোটেই কথাটো অসম চৰকাৰৰ পৰা ডাইভাৰ্ট কৰি এই আদিবাসী ডাঙৰীয়াক টাৰ্গেট কৰিছে। এতিয়া আমি যদি চাব যাওঁ, আমি অসমৰ জনজাতিৰ ক্ষেত্ৰত যিটো 6 জনগোষ্ঠী জনজাতিৰ ক্ষেত্ৰত অসম চৰকাৰে আমাৰ ট্ৰাইবেল সংঘৰ লগত আলোচনা কৰে। আৰু আলোচনা কৰাৰ কাৰণে আমি আমাৰ উপস্থাপন কৰিব লাগে সংঘৰ যিটো আমি তথ্য, সেই তথ্যবিলাক দাঙি ধৰিছে। তাততো কোনো জাতিকটো বেয়া ভাষাৰে আমাৰ কাকলি ছাৰে কেতিয়াওতো মন্তব্য কৰা নাই, কেতিয়াওতো কোনো টুলুঙা মন্তব্য কৰা নাই। সদায় তথ্য সহকাৰে নিজৰ কথাহে প্ৰকাশ কৰিছে। এই কথা প্ৰকাশ কৰাত আমাৰ সম্পূৰ্ণ অধিকাৰ আছে। এই অধিকাৰত তেখেতসকলক কৰ্ম কৰিব বিচাৰিছে। গতিকে আমি তেখেতসকলক অনাগত দিনলৈ এনেকৈ যাতে টুলুঙা মন্তব্য দিব নালাগে আমিও ককিয়াই দিছোঁ। তেখেতসকল যদি এনেকৈ সংবাদমেল পাতি আমাক সদায় ধাৰাবাহিক আক্ৰমণ কৰি থাকে, আমিও কেতিয়াও এনেকৈ মনে মনে বহি থকা আমি জনজাতি নহয়। আমাৰো তেনেকুৱা মানে উত্তৰ দিয়া আমাৰ প্ৰত্যুত্তৰ আমাৰ এটা শক্তি আছে। এই শক্তি মতে আমি তেখেতসকলক সদায় আমি প্ৰত্যুত্তৰ দি যাম। গতিকে অনাগত দিনত অসমখন শান্তিভাৱে এটা চলি ৰাখিবৰ কাৰণে তেখেতসকলে যাতে টুলুঙা মন্তব্য নকৰি এই কিছুমান অযুক্তিকৰ কথা যাতে প্ৰকাশ নকৰে, তেখেতসকলে আমি শোণিতপুৰ জিলা ট্ৰাইবেল সংঘই পুনৰ ককিয়াই দিছোঁ। আৰু আশা কৰিছোঁ অনাগত দিনত তেখেতসকলে নিজেই চিন্তা চৰ্চা কৰিব। আমাৰ কাকলাৰীদাৰ ওচৰত বা ট্ৰাইবেল সংঘৰ ওচৰত তেখেতসকলে ক্ষমা মাৰ্জনা বিচাৰিব লাগে। গতিকে ক্ষমা মাৰ্জনা বিচাৰিহে আমি শান্ত হ'ম। অন্যথা আমিও বহি নাথাকোঁ, আমিও
তেখেতসকলে যিটো আমাৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে আমিও তাৰে যোগ্য প্ৰত্যুত্তৰ দিবলৈ সদায় আমি সাজু আছোঁ